हेलो स्टूडेंट আজি সমান্তর প্রগতিটোৰ সমান্তর ক্লাস 10 সমান্তর প্রগতিৰ যেটো গণিতৰ সমান্তর প্রগতি আছে তাৰ 5.2 8 নম্বৰ যেটো কোৱেশ্চন আছে সেইটো আমি আলোচনা কৰা শিকিম বা 8 নম্বৰ কোৱেশ্চনটো সলিউশন কৰা জানিম। তো 8 নম্বৰ কোৱেশ্চনটো কি আছে যে এটা সমান্তর প্রগতিৰ 50টা পদ আছে আৰু যাৰ তৃতীয় পদটো 12 আৰু শেষ পদটো 106 তেতিয়ালে 29তম পদটো নিৰ্ণয় কৰিব লাগে। গতিকে এই প্ৰশ্নটো আমি সলিউশন কৰিবলৈ যাওঁতে প্ৰথম কি দি আছে মুঠ পদৰ সংখ্যা 50টা দি আছে, তাক আমি n বুলি ধৰিছো। আৰু কি কৈছে যে যাৰ তৃতীয় পদটো 12 আৰু তৃতীয় পদক আমি সদায় a3 ৰে লিখো হয় না, a3 = 12। আৰু কৈছে যে শেষ পদটো 106, শেষ পদ বুলি কওঁতে টোটাল যদি 50টা পদ আছে তেতিয়াহলে শেষ পদটো হ'ব a50। গতিকে a50 হেতু কিমান 106। গতিকে আমি উলাব লাগে কি 29তম পদ। গতিকে আমি কি লিখিছো a29, এই পদটো আমাৰ ভ্যালুজ লাগে, গতিকে এটো আমি হোৱাট মাৰি থৈছো। এতিয়া আমি কি কৰিম a3 যেটো ভ্যালু আছে তৃতীয় পদটোক আমি a3 ক আমি লিখিব পাৰি কেনেকে a3 = a + 3 - 1 * d। এটো কেনেকে লিখিব পাৰি, ইয়াৰ ফৰ্মুলা এটা আছিল, ফৰ্মুলাটো কি আছিল যে n = কি আছিল a + n - 1 হোল ইনটু d। এটো ফৰ্মুলাৰ পৰা আমি লিখিব পাৰি হয় না। তো এইটো ফৰ্মুলাৰ পৰা যদি আমি লিখো তেতিয়ালে a3 বুলি কওঁতে 3n ৰ মান, গতিকে a + 3 - 1 * d। গতিকে a3 মান কিমান আছিল 12, গতিকে বহুৱাই দিলো আৰু a থাকি গ'ল 3 - 3 পৰা আহি গ'লে 2, গতিকে 2d। গতিকে ইয়াক আমি 1 নম্বৰ ইকুৱেশ্যন বুলি ধৰিলো। আকৌ এটা অপচন দিছিল কি যে a50 ৰ মান 106। গতিকে a50 ৰ মানক আমি কেনেকৈ লিখিব পাৰি a50 = a + 50 - 1 * d। গতিকে a50 ৰ মান আছিল 106 লিখি দিলো, এ আহি গ'ল আৰু 50 পৰা 1 বিয়োগ কৰিলে আমাৰ 49 পাম হয় না, 49d। গতিকে ইয়াত দুটা ইকুৱেশ্যন হৈ গ'ল, এইটো এটা ইকুৱেশ্যন, এইটো এটা ইকুৱেশ্যন। এই দুটা ইকুৱেশ্যন মানে ইকুৱেশ্যন নম্বৰ 1 ৰ পৰা ইকুৱেশ্যন নম্বৰ 2 বিয়োগ কৰি দিলে ইকুৱেশ্যন নম্বৰ 1 - ইকুৱেশ্যন নম্বৰ 2। ইকুৱেশ্যন নম্বৰ 1 এইটো মই লিখি দিলো ইয়াতে, ইকুৱেশ্যন নম্বৰ 2 এইটো লিখি দিলো ইয়াতে। লিখাৰ পিছত কি কৰিলো টাৰ্ম মাৰিলো আৰু তলত যি কেইটা আছে য'ত প্লাস চিন আছে সবত কি হৈ যাব মাইনাস চিন দি দিলো। এইটো +106 আছিল মাইনাস হৈ গ'ল, এইটো প্লাস a আছিল মাইনাস হৈ গ'ল, ইয়াতে +49 দি আছিল গতিকে এইটো মাইনাস হৈ গ'ল। এতিয়া চোৱা এইটো আছিল প্লাস, এইটো আছে প্লাস, এইটো মাইনাস, তো প্লাসে মাইনাসে মাইনাস। গতিকে 106 ৰ পৰা 12 গ'লে আমাৰ থাকিব -94। ইপিনে এৰ পৰা a গুচি গ'লে এ প্লাসে মাইনাসে মাইনাস, গতিকে এৰ পৰা a গুচি গ'লে নাই একো। গতিকে ইয়াত চোৱা আকৌ -49d আৰু ইয়াতে আছে +2d। গতিকে -49d ৰ পৰা 2d গুচি গ'লে আমাৰ থাকিব -47d। ইয়াৰ পৰা আমি d2 লিখিব পাৰো হা, d2 ৰাখি দিলে d লগত -47 পূৰণ হৈ আছে, গতিকে সমান হৈছে এটা আহি গ'লে কি হৈ যাব হৰণ। গতিকে -94 / কি হ'ব -47 আৰু -47 94ত কিমান বাৰ যায় 2 বাৰ। গতিকে d ৰ মান আমি কিমান পালো, d ৰ মানটো পালো আমি কিমান 2, d ৰ মানটো আহি গ'ল আমাৰ 2। এতিয়া তোমালোকে ইয়াত চোৱা যেহেতু আমি খালি অনলি d ৰ মান পাইছো, এতিয়া a ৰ মান লাগিব। তো a ৰ মান হ'বলৈ হ'লে আমি d ৰ মানটো যিকোনো এটা ইকুৱেশ্যনত বহুৱাই দিম। তো ইকুৱেশ্যন নম্বৰ 1ত বহুৱাই দিলে, ইকুৱেশ্যন নম্বৰ 1ত যদি আমি d ৰ মান বহুৱাই দিওঁ, তো ইকুৱেশ্যন নম্বৰত কি আছে 12, তো 12 = a ৰ মান আমি ওলাব লাগে নাজানো, গতিকে a ৰ মান +2d আৰু 2 * d ৰ মান আমি এতিয়া পালো 2, গতিকে এইটো বহুৱাই দিলো। তাৰপিছত আমি কি কৰিলো a ৰ মান লাগে, গতিকে a = কি হৈ যাব ইয়াত আছে +2 * 2 = 4 আৰু 12 ৰ পৰা এই +4 যদি সমান হৈছে তেতিয়া -4, গতিকে 12 ৰ পৰা -4 হৈ গ'ল আৰু 12 ৰ পৰা 4 গ'লে আমি কিমান পালো 8 হৈ গ'ল। গতিকে আমি কি পালো a ৰ মান, যেহেতু a ৰ মান পালো 8 আৰু d ৰ মান পালো আমি 2, গতিকে এতিয়া আমি a29 ৰ মান ওলাব পাৰিম। গতিকে a29 = কি হয় a29 = a + 29 - 1 * d। এইটো ফৰ্মুলাৰ পৰা বহুৱাই দিলো। a ৰ মান আমি পালো 8 বহুৱাই দিলো প্লাস 29 - 1 মানে 28 ইনটু d ৰ মান আছিল আমাৰ 2। তাৰপিছত 8 আহি গ'ল প্লাস আৰু 2 28 পূৰণ কৰিলে 56, 56 আৰু 8 যোগ কৰিলে আমি কিমান পালো 64। গতিকে এইটো হৈ গ'ল আমাৰ কি যেটো প্ৰশ্নত কৈছিলে যে আমাৰ কি কৰিব লাগে 29তম পদটো ওলাব লাগে। এতেকে 29তম পদটো হ'ব 29তম পদটো আমাৰ কি হৈ গ'ল 64। গতিকে এনেকৈ আমি এইটো সলিউশনটো কৰিব পাৰি। থেংক ইউ সো মাচ।